স্কুল দিয়াৰ লগালে আমাক কি কৰিব হল উঠিল টকৰ গছত লগাই সদমত আরে হল টকৰ গছতে উঠিল বা নাইকালৰ গছতে উঠিল আমি জানি কৰিম কি আকবৰ বীৰবলে কেতিয়া যুদ্ধ লাগিছিল আকবৰ বীৰবল যেতিয়া যুদ্ধ নালগিকে হেহঁতৰ কাম নাছিল হেহঁতে ৰাতিপুৱা জখৰ আবাত একাই মাৰছিল মাৰি ফেলে দিনটোৰ কাৰণে যুঁজ লাগব ওলাই গৈছিল হেগলা মুখস্থ কৰি আমি কৰিম কি Welcome back to my YouTube channel guys. Ako eta video lo apnalokor majot ahilo ei 3 din video dia nai aru hegita video ভাল response পাছো সকলে ভিডিও কেটা ভালো হোৱা বুলি কৈছে আৰু কিছুমানে কৈছে যে তুমি হিন্দী কো কিছুমান ৰস কৰা আৰে হিন্দী ৰস কৰা সস কৰা তো বাদ দি না ভিডিও কেটা চাই কেনে এন্টাৰটেইনমেন্ট হলে হল তোমালোকৰ হেকনে যিমান পাৰো চেষ্টা কৰো যাতে ভিডিও কেটাৰ দ্বাৰা তোমালোকৰ হাঁহি উঠাব পাৰো তো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো স্টাৰ্ট মই নাইকল লাৰু হেয়া আমাৰ তিলৰ লাৰু নাইকল লাৰু তিলৰ লাৰু দুইটা মিক্স হৈ এই মুড়ি লাডু চা হেয়া আমাৰ মুড়ি লাডু আৰু এই মোচন দি ভিডিও বনাই থাকলি হাওৰে মুৰুত মাৰব জাৰু হেই কাৰণে দেৰি নকৰি তাড়াতাড়ি যা আৰু ধোসৰু লাষ্টত আকৌ হাওৰ এক বাদ দি হৌৰেৰে লৈ এবুল লৰু मेरा लड़कों से क्वेश्चन है कि अगर कोई लड़का किसी लड़की को लाइक करता है तो उस लड़की को पता कैसे चलेगा ओटीपी आइबो ओटीपी साइड अंकार ओटीपी आइबो तातो आइबो तातो आइबो যদি কিবা কাৰণ ওটিপি আহাত দেৰি হয় ওচৰৰ আধাৰ কেন্দ্ৰত গেলি হল যাই ফেলে আধাৰ কেন্দ্ৰত হেই কেৱাইসি লিংক কৰবি লিংক কৰাৰ পিছত দুটাৰে ওটিপি একে টাইমতে আহি যাব আৰু তাৰ পিছত দুটা ওটিপি যদি মেচ হয় তেতিয়া হলে গম পাই যাবি যে হি লাইক কৰে একো নাই ই ভাল হবো সময় লাগবো কিন্তু ই ভাল হবো মানে এনেকুৱা কেস বহুত দেখছো আমাৰ ওচৰে পাজৰে কিন্তু ভাল হৈছে এটা টাইমত এক খালি ঘৰৰ মানুহ ভালকে তত্ত্বাৱধান কৰি অলপ মানে ভালকে চিকিৎসা কৰিব লাগে ই কম সময়ত ভাল হৈ যায় गजब बेइज्जती है 4 दिन से कुछ खाई नहीं हूं ये वड़ा पाव खरीद लो ना 7 दिन পৰা যদি তই একো খাৱাই নাই এই কানি তো হে পাও ভাজিটোৱে খাই নলৈকে 4 दिन से कुछ खाई नहीं हो ठीक है मैं ये वड़ा पाव खरीद लेता हूँ ये लो 20 रुपए जाके तुम वड़ा पाव खा ले শিৱৰ বাচ্চা তহঁত গোলামে ঠিক আছিল বেকাৰ গালি তহঁতক আজাদ কৰি থৈ গেল ভাল পোৱা মানুহজনক বুজিব শিকা অভিমান আৰু অৱহেলাৰ পৰা অতৰাই নপঠাবা ওচৰলৈ টানি নিয়া সুৰক্ষা দিয়া দেখিবা ইয়াতকৈ আৰু ধুনীয়া সম্পৰ্ক এই পৃথিৱীত কাউৰে নাথাকে ন তো মোক এটা কথা ক টানি নি কেনে কোনে সুৰক্ষা দে তো সুৰক্ষা দিবা দিছে নে তো আক্ৰমণ কৰবে মতো সুৰক্ষা দিলে দেখো জেলত যাওঁতে খাটাঙে হৈ যাব वैसे भी महंगी चीजें सस्ते लोगों के लिए नहीं होती এই পিছফালে ওয়ালখন কমসে কম প্লাষ্টাৰটো কৰি ল নবাবুজিয়াক मेरे सारे वादे वादे रह गए এই ভিডিওটো চোৱাৰ পিছত মই এই ছোৱালীজনীৰ কাৰণে এটাই মন্তব্য দিম আৰু সেইটো হল চৰকাৰে এই ছোৱালীজনীক ৰাষ্ট্ৰীয় শিশু ঘোষণা কৰিব লাগে কাৰণ এই ছোৱালীজনী ইমানে অমায়িক যে তাই জিন্দা আৰু মুৰ্দাৰ মাজত পাৰ্থক্য একো বুজি নাপায় তাই স্মশানতো ৰিলছ বনাইছে তাই মানে ইমানে অমায়িক ইমানে শিশুসুলভ তাই তাৰমানে সেইখিনিও জ্ঞান নাই যে তাই ৰিলছ ক'ত বনাব লাগে ল'ৰাবোৰক আজি এটা প্ৰশ্ন সুধো দেই তোমালোকে গাৰ্লফ্ৰেণ্ডৰ কাৰণে মদ এৰিব পাৰিবা নে মদৰ কাৰণে গাৰ্লফ্ৰেণ্ডক এৰিব পাৰিবা এই মদ খোৱা আপা মহা চাবি চাই পেলাই সিহঁতৰ তাৰপৰা ধকা হোপা খাবি খাই পেলাই বেলেগ জ্ঞান দিবা আহিবি বোলে যে মদ এৰিব পাৰিবি নে ছোৱালী এৰিব পাৰিবি এটা কথা কওঁ শুন তহঁতৰ সিলেকশ্যন ভুল তাৰ কাৰণে এই বাকীগিলাক ৰিজেকশ্যন নকৰবি আৰু তহঁতৰ সিলেকশ্যনৰ কাৰণে বাকীগিলাকক বদনাম নকৰবি अच्छा हमको सिखा रही আৰু গাইজ মই যে সদায় কৈ থাকো যে আমাৰ ইণ্ডিয়াৰ স্কুল আৰু বেলেগ দেশৰ স্কুলবিলাকৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে আমাৰ স্কুলত পঢ়োৱা চিষ্টেমবিলাকতো বহুত ডিফাৰেঞ্চ আছে যেনেকৈ মই কৈছিলোঁ বোলে যে সৰুতে যেতিয়া চাইনাত স্কুলত ল'ৰা ছোৱালীবিলাক এডমিশ্যন দিয়ে এডমিশ্যন দিয়াৰ লগে লগে তাতে মাষ্টৰবিলাকে সিহঁতক মোবাইল ভাল কৰা শিকাব মানে কেলকুলেটাৰ বনোৱা শিকাব আৰু কিবা কিবি বহুত কাৰিকুলাম এক্টিভিটি দিব পঢ়াটো পঢ়া থাকেই কিন্তু তাৰে পিছতো এইগিলা এক্সট্ৰা বস্তু শিকায় কিন্তু আমাৰ চলি স্কুলত দিয়াৰ লগে লগে আমাক কি কৰিব হল উঠিল টকৰ গছত লগাই সদমত
আৰে হলতকৰ গছতে উঠিল বা নাইকালৰ গছতে উঠিল আমি জানি কৰিম কি আকবৰ বীৰবলে কেতিয়া যুদ্ধ লাগিছিল আকবৰ বীৰবল যেতিয়া যুদ্ধ নালগিকে সিহঁতৰ কাম নাছিল সিহঁতে ৰাতিপুৱা জখৰ আবাত একাই মাৰছিল মাৰি ফেলে দিনটোৰ কাৰণে যুঁজ লাগব ওলাই গৈছিল সেইগিলা মুখস্থ কৰি আমি কৰিম কি যদি আপোনালোকৰ বিশ্বাস নাই মই এটা ভিডিঅ' দেখাই আছো প্ৰথমতে চাইনাৰ স্কুলখন চাই লওক চাওক চাইনাত সৰু ল'ৰা ছোৱালী কি ধুনীয়া ধুনীয়া বস্তুবিলাক শিকাই আছে নিজৰ পঢ়া শুনাখিনিতো শিকায় যিখিনি প্ৰাথমিক শিক্ষা সেইখিনি দিয়ে দিয়াৰ পিছতো কিছুমান কাৰিকুলাম এক্টিভিটি দিয়ে যিবিলাকৰ পৰা ভৱিষ্যতত সিহঁতৰ মানে কিছুমান ভাল কাম হয় কিন্তু আমাৰ ইণ্ডিয়াৰ স্কুলৰ ভিডিঅ' এটা দেখাই আছো চাওক কিবা বোলে বাটাৰফ্লাই এইটো কৰাৰ ফলত আমাৰ এই চলিমহা লাভ কি হ'ব যিটো বস্তু কৰিলে ফিউচাৰত কাম আহিব সিটো কৰবে দি আমাক সৰুতে এটা কথাই কয় বোলে জীৱনত পঢ়া শুনা ভালকে কৰ তেতিয়াহ'লে ডাঙৰ মানুহ হ'ব পাৰিবি ডাঙৰ মানুহ মানে কি হ'ব লাগিব সিটো কিয় নকওঁ ডাইৰেক্ট কিয় কওঁ বোলে যে ডাঙৰ মানুহ হবি ডাঙৰ মানুহ হৈ কেনে কি কৰিম কিমান ডাঙৰ মানুহ হ'ব লাগিব মানে থিয় হৈ নাইকেল পাৰব লাগিব নে তামোল পাৰব লাগিব ডাইৰেক্ট কবি বোলে যে ডাঙৰ হয় অমুকটো হবি এটা প্ৰফেশ্যন সৰুতে আমাক চিলেক্ট কৰি দিবি তাৰপিছত সৰুতে আমাক কি কৰাব কাউৰী এটা কলহত শিলগুটি জমা কৰি পানী উলিয়াই পেলাই খাইছিল যোনকেইটাই চাই আছিলি সেইকেইটাই যায় কাউৰীটোক এখন বাচনত পানীকে দিয়া নাছিলি আৰু যদি তহঁতে পানী দিয়াই নাছিলি সেইগিলা আমি এতিয়া মুখস্থ কৰিম কি এতিয়ালৈকে কাউৰী শিলগুটি ভৰাই আছে পানী খাবাই পোৱা নাই সাউদৰ পুতেকে নাও মেলি দিলে সাউদৰ পুতেকে য'তে ভাল কৰবে যি কৰবে নাযাকে আমি জানি কৰিম কি সাউদৰ পুতেকৰ লগত আমাৰ কি সম্পৰ্ক বিনা কাৰণত সেই কষ্টিতা চাইনটিতা সোপা শিকে তাত পেলাই ৰঙা কৰি কোবোৱা সেইসোপা শিকি কিনে এতিয়া আমাৰ লাইফত কোনদিনা ক'ত কি দৰকাৰ হৈছে কোনটো তামোলৰ দোকানী তামোল কাটি থাকোঁতে কষ্টিতা ব্যৱহাৰ হৈছে তো গাইজ এই পঢ়াৰ কথা ক'লে মই মাথাটো গৰমতে সেইকাৰণে অলপ খং কৈ দিলোঁ তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এটা কমেণ্ট দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অ'কে বাই বাই